কমল সিং প্রাইমারি অধীনস্থ আমার এই কমল সিং থরিবাড়িত বিপিএফ দলের এখনি নির্বাচনী সভা আমি পাতিলোঁ। ইয়াত আমার এই অঞ্চলের ভালেখিনি রাইজে স্ব ইচ্ছাই ওলাই আহি পেলাই আমার এই কার্যসূচীত যোগদান করিলে, অংশগ্রহণ করিলে। রাইজর সঁহাৰি সহযোগ অংশগ্রহণ যথেষ্ট আমার কারণে উৎসাহজনক। আমি এই রাইজর উপস্থিতি রাইজর অংশগ্রহণটো দেখি পেলাই এই অঞ্চলত বিপিএফ দলে সর্বাধিক ভোট নিশ্চয় লাভ কৰিব পাৰিম। অন্যান্য দলবিলাকে যিমানখিনি ভোট পাব ইয়াৰ ৪-৫ গুণ বেছি আমি ভোট লাভ কৰিব পাৰিম বুলি আশা কৰিব পাৰোঁ। এতিয়া আমাৰ আকৌ সন্তোষজনক ঘটনাটো হ'ল যে আজিৰ এই সভাখনতে আমাৰ UPPL দলৰ পৰা কমল সিং প্ৰাইমাৰী কমিটিৰ প্ৰাক্তন সভাপতি তেখেতে আমাৰ দললৈ যোগদান কৰিছে আৰু তেখেতৰ লগত আমাৰ এই অঞ্চলৰ ভালেখিনি UPPL আৰু BJP কৰাবিলাকে BPF দলত যোগদান কৰিছে। আজি ডাঙৰ এটা গৰাখহনীয়া হৈ গ'ল BJP আৰু UPPLৰ এইখন আমাৰ প্ৰাইমাৰী কমিটিৰ অধীনত। গতিকে ইয়াত ইমানবোৰ UPPL আৰু BJP কৰাবিলাকে তেওঁলোকৰ দল ত্যাগ কৰি আমাৰ দললৈ অহাৰ পাছত নিশ্চয়কৈ ইয়াত তেওঁলোকৰ দলৰ কৰ্মীৰ অভাৱ ঘটিছে, তেখেতসকলৰ ভেটি উচন হৈছে। আৰু এই কমল সিং থৰিবাড়ী যেটো আমাৰ BCDCৰ অধীনত যিবিলাক গাঁও আছে প্ৰত্যেকখন গাঁৱত এতিয়া সব BPF হৈ গৈছে। BPFকে ভোট দিবৰ কাৰণে, নাঙলকে ভোট দিবৰ কাৰণে সকলোৱে এতিয়া সিদ্ধান্ত লৈছে। আৰু এই সিদ্ধান্ত লোৱাৰ এটা ইয়াত স্পষ্টভাৱে পিকচাৰটো আজি এই সভাখনত আমি দেখিবলৈ পাইছোঁ। গোসাইগাঁও মহকুমাৰ যি 5টা সমষ্টিৰ ফলাফল কেনেকুৱা? গোসাইগাঁও মহকুমাৰ 5টা BTC সমষ্টিত 5টাতো আমাৰ BPF দলে জয়ী হ'ব। BPF দলে বিপুল ভোট লাভ কৰি পেলাই প্ৰত্যেকটো সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থীবিলাকক জিকাই আনিব পাৰিম আৰু আমাৰ প্ৰাৰ্থীবিলাকে সহজে জিকি আহিব। আমি খবৰ পোৱা মতে প্ৰত্যেক আমাৰ 5টা সমষ্টিৰ যিবিলাক কেণ্ডিডেটসকল আছে সেই কেণ্ডিডেটসকলৰ লগত দৈনন্দিন অন্যান্য দলবিলাকৰ পৰা তেখেতসকলে নিজৰ দলটো ত্যাগ কৰি যোগদান কৰা সেইটো আমি খবৰবিলাক পাই আছোঁ। মেল মিটিংবোৰত ৰাইজৰ ভাল এটা সঁহাৰি, সন্তোষজনক ৰাইজৰ অংশগ্ৰহণ এইবিলাক আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ 5টা সমষ্টিটো জিকি যোৱাৰ যিটো আমাৰ ৰাইজৰ সঁহাৰি একেবাৰে খুব ভাল আৰু আমি জিকিব পাৰিম, ইয়াত 1%ও সন্দেহ নাই।